বুজিও নুবুজা, শুনিও নুশুনা, দেখিও নেদেখা এটা বেদনাদায়ক গল্প। মোৰ জীৱনৰ মূল্যৱান সময়খিনি মই মোৰ স্বামী ঘৰত নিস্বাৰ্থে ব্যয় কৰিলোঁ। স্বামী ঘৰত বিয়া হৈ অহাৰ মাত্ৰ কেইটামান দিন পাৰ হ'ল, মই যেন নিজকেই নিজে চিনি নোপোৱা হ'লোঁ। নিজৰ পৰিচয় পাহৰিলোঁ। প্ৰতিদিনে সেই ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে মানুহ নহয় যেন এটা যন্ত্ৰ এনেদৰে খাটি গ'লোঁ। কিন্তু মই আজিলৈকে স্বামী ঘৰত সামান্য সন্মান নাপালোঁ। অপমান পালোঁ, বেদনা পালোঁ, অস্বীকাৰ পালোঁ, ধিক্কাৰ পালোঁ, কিন্তু সামান্য সন্মান বিচাৰি নেপালোঁ। তেওঁলোকৰ প্ৰতিটো কথাৰ যত্ন ল'লোঁ। তেওঁলোকৰ ভালত থিয় হ'লোঁ, বেয়াত থিয় হ'লোঁ, কিন্তু মই আৰু ভাল হৈ উঠিব নোৱাৰিলোঁ। প্ৰতিজনৰ খোৱা বোৱা, পিন্ধা উৰা, থকা মেলা, বেমাৰ আজাৰ সকলো দেখিলোঁ, কিন্তু মোক তেওঁলোকে দুটা চকুৰে দেখিবই নোৱাৰে। দিনৰ পাছত দিন, মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ পাৰ কৰিলোঁ, কিন্তু মই ভালে আছোঁ নে নাই, মই খালোঁ নে নাই, মই শুলোঁ নে নাই, মোৰ গা ভাল বেয়া, মোৰ কি ভাল লাগে নেলাগে, এইবোৰ এবাৰ ভাবি চাবলৈ কাৰো সময় নহ'ল। ময়ো যে এজন মানুহ তেওঁলোকে চাগে পাহৰিলে। এটা কথা বহুবাৰ শুনিছোঁ, বোৱাৰীজনী আমাৰ ছোৱালীৰ নিচিনা। হয়, কথাটো একেবাৰে সঁচা। মই সঁচাকৈ ঘৰখনৰ ছোৱালীৰ নিচিনাই হৈ থাকিলোঁ, কিন্তু ছোৱালী আৰু হৈ উঠিব নোৱাৰিলোঁ। হয়, কথাবোৰ সঁচা, কিন্তু ভাবিবলগীয়া বিষয়টো হ'ল সময় পৰিৱৰ্তন হৈছে। আমি কিয় বাৰু বোৱাৰীবোৰে স্বামী ঘৰত গৈ ছোৱালী হৈ উঠিব বিচাৰোঁ? আপুনি বাৰু কেতিয়াবা শুনিছে নেকি যে জোৱাইজন শহুৰ ঘৰৰ ল'ৰা হৈ উঠিব বিচাৰে? আমাৰ শাহু আমাৰ মা হৈ উঠিব বিচাৰে, আমাৰ মা আমাৰ শাহু হৈ উঠিব বিচাৰে। তেন্তে কিয় বাৰু আমি বোৱাৰীবোৰৰে প্ৰতিবাৰৰ অভিযোগ আমি স্বামী ঘৰলৈ গৈ স্বামী ঘৰত ছোৱালী হৈ উঠিব বিচাৰোঁ? কিয় বাৰু বোৱাৰী উপাধিটো ইমান অপ্ৰিয়নে? আপুনি যদি ইমানবোৰ মানুহৰ যত্ন ল'ব পাৰে, ইমানবোৰ মানুহক ভাল পাব পাৰে, আপুনি নিজক নিজে ভাল পাব নোৱাৰে নেকি? আপুনি যদি ইমানবোৰ মানুহক সময় দিব পাৰে, আপুনি নিজক নিজে সময় দিব নোৱাৰিব নেকি? আপুনি যদি ইমানবোৰ মানুহৰ যত্ন ল'ব পাৰে, আপুনি নিজৰ যত্ন নিজে ল'ব নোৱাৰে নেকি? আমি কিয় বাৰু নিজৰ কাৰণে অলপ সময় উলিয়াব নোৱাৰোঁ? আপুনি যদি পাহৰিছে আপুনি কোন, তেন্তে চিচাৰ আগত থিয় হওক। আপুনি যদি পাহৰিছে আপোনাৰ পৰিচয় কি, তেন্তে বাৰ্থ চাৰ্টিফিকেটখন বাৰে বাৰে মেলি চাওক। আপুনি যদি স্ব-ইচ্ছাত নিজৰ জীৱনৰ ৰিম'ট কণ্ট্ৰলটো আনৰ হাতত তুলি দিয়ে, তেন্তে আনে মন মাফিক পৰিচালিত কৰিব। পৰিণতি এনে হোৱাটোৱেই স্বাভাৱিক। অনুগ্ৰহ কৰি নিজৰ জীৱনৰ ৰিম'ট কণ্ট্ৰলটো আনৰ হাতত তুলি নিদিব। নিজৰ হাতত নিজৰ জীৱনৰ ৰিম'ট কণ্ট্ৰলটো ৰাখক। আপুনি যদি ইমানবোৰ মানুহক এটা সুস্থ জীৱন গঠন কৰি দিব পাৰে, তেন্তে নিজলৈও এটা সুস্থ জীৱন ৰচনা কৰক। নিজকে ভাল পাব শিকক, নিজকে সময় দিব শিকক।
জীৱন পৰিৱৰ্তন হ'বই। মোৰ উদ্দেশ্য কাৰোৰ ঘৰ ভঙা নহয়। মোৰ প্ৰচেষ্টা আপুনি যেন এটা সুস্থ জীৱন যাপনৰ ৰাস্তা বিচাৰি পায় তাত সহায় কৰাটোহে। কথাবোৰ এবাৰ ভাবি চাব, লগতে মন্তব্য কৰিবলৈ নেপাহৰিব। আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে কাষতে থকা বেল আইকনখন নিশ্চয় প্ৰেছ কৰিব। ধন্যবাদ।